মেনুখন এখন দুইটাই ৰেডি হৈ আহিলে আইচক্ৰীমটোৰ আৰু কাষ্টাৰ্ডটোৰ ফ্লেভাৰটো আহিছে তললৈকে হেল্ল' ফেমিলি কি খবৰ মেমৰ আশা কৰোঁ সকলো ভালে আছে সাংঘাতিক গৰম পৰিছে আৰু এই গৰমতে ভাবিলোঁ ক'ৰবালৈ ওলাই যাওঁ আজি আৰু গধূলি সময়ত ওলাই আহিছোঁ যোৰহাটত আছোঁ এইফালে আৰু এখন বিশেষ ষ্টলত আছোঁ আজি কিয় আছোঁ কেলৈ আছোঁ আপোনালোকক দেখাম অকণমান ভিতৰলৈ যাব লাগিব কিবা বস্তু খাবলৈ আহিছোঁ আৰু টেষ্ট বহুতৰ মুখত শুনি আছোঁ বিভিন্ন চেনেলতো দেখিছোঁ বস্তুটো ট্ৰাই কৰিবলৈ আহিলোঁ আগতে খাইছোঁ কিন্তু ইয়াত ট্ৰাই কৰিবলৈ আহিলোঁ গতিকে ভাবিলোঁ ব্লগ এটা ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আপোনালোকক দেখাম অলপ ভিতৰলৈ যাওঁ বাংগালুৰু ফালুদাখন আছে মিঠাপুখুৰী ৰোডত আৰু একেবাৰে গৰালি চোঁ অৱস্থাতে আছে ওপৰলৈ চাওঁতে দেখিবই আৰু কমাৰ্চিয়েল এৰিয়া হয় মেনুখন এখন স্পেচিয়েল ফালুদা এফালে বম্বে ফালুদা এখন দেখিছে মই কৈ নাযাওঁ আপোনালোকে নিজে পজ কৰি চাই ল'ব ইমানখিনি দেখুৱাই দিলে ভিডিঅ'টো দীঘল হৈ গুচি যাব এফালেও আছে ফ্লেভাৰ্ছখিনি আই থিংক এইখন এইখিনি আইচক্ৰীম শ্বেক এইখন শেষ এতিয়া অৰ্ডাৰটো দিওঁগৈ গৈ পেলাই মই চাই লওঁ অৰ্ডাৰটো এতিয়ালৈকে দিয়া নাই মই অৰ্ডাৰটো দি লওঁ চাই লওঁ কি ইয়াৰ স্পেচিয়েলিটি আছে আৰু এজন সম্ভৱ তেওঁৱে অ'নাৰ হয় তেখেতৰ লগতো কথা পাতিবলৈ চাম স্পেচিয়েল কি আছে কি কথা চবতকৈ বেছি কোনটো চলে सबसे बेस्ट में फलूदा है रॉयल फलूदा है बॉम्बे फ्लेवर तो है আমরা স্টোরে আর একটা বস্তু দিয়েছে হিয়ার সেন্টারফ্রন্ট আছে যে বাঙ্গালুরু স্পেশাল ফালুদা এটা কি দিয়ে হবে আমি মানে পিছলে বেরবার দিয়েছি মানুষ মানে দোকান গেছিল তারপরে যাই স্টার্ট করেছি আচ্ছা তাহলে আমরা বেঙ্গল কি গিয়েছে আর নিয়ে স্টার্ট করেছি সো বম্বে ফালুদা এটা অর্ডার কৰিছো আৰু ট্রাই কৰিছো প্ৰথমবাৰ এনে ফালুদা ভাল খাইছে ইয়াত খোৱা নাই যে আৰু ফালুদা আহিছে আৰু জগতখন বহুত ডেভেলপ হৈ গৈছে কি কি দিলে আপুনি প্ৰথমতে কি দিলে আইচক্ৰীম দিলে ন আচ্ছা নুডলছ থাকিব ইয়াত আচ্ছা আইচক্ৰীম থাকিব আৰু লগতে থাকিব নুডলছ এতিয়া ফ্ৰুটছ কাটি আছে আপেল দিব প্ৰথমত এইটো কি হয় সিয়াসি আচ্ছা এইটো ড্ৰাই ফ্ৰুটছ যায় ন ড্ৰাই ফ্ৰুটছ চেৰি এইটো কি হয় अंजीर ইমান মিহিকৈ কাটিছে চাইছোঁ তললৈ এইফালে খুব ধুনীয়া ভিউ এটা এইটো বৰালিটো আৰু এইফালে ধুনীয়াকৈ ডেক'ৰেশ্যনৰ কাৰণে বটল কেইটামান এইটো বটল নহয় বটলে তলটো কাটি থোৱা আছে এইটো হৈ গ'ল আইচক্ৰীম গুচি গ'ল এইফালে আইচক্ৰীমৰ গোটেইকেইটা ফ্লেভাৰ আছে এইফালে আইচক্ৰীম এইটো কি যাব এইটো কাষ্টাৰ্ড ন এইটো কি হয় কি ক'লে ৰুৱাবজা এইটো হৈ গ'ল ৰুৱাবজা এইটো হৈছে ষ্ট্ৰবেৰী বনোৱাৰ প্ৰচেছটো খুব ইণ্টাৰেষ্টিং খুব ঢেৰ কেইটামান বস্তু দেখিছোঁ এইফালে আইচক্ৰীম হৈ গ'ল আচ্ছা আইচক্ৰীমটো তাত মেল্ট কৰিব ন এইটো কোনটোত যাব যখন বম্বে ফলুদা ইয়াত বম্বে ফলুদা এইটোত আমি একচুৱেলি স্পেচিয়েল দুটা আইটেম ট্ৰাই কৰিছোঁ আজি এটা হৈ গ'ল এইটো বম্বে ফালুদা আৰু এইটো মিক্স ফালুদা মিক্সত চব মিক্স হৈ থাকে আৰু বম্বে ফালুদাটো বম্বেৰ পৰা আহিছে নেকি স্পেশালি বম্বে আচ্ছা স্পেচিয়েলিটি তাৰ সেইটো কাৰণে নামটো বম্বে ফালুদা হ'ল অ'কে এনে মানে ফালুদাটোতো ষ্টাৰ্ট কৰিছিলে বম্বেতে ন মানে আৰম্ভ হৈ বম্বেত হৈছিলে খুব ধুনীয়া এইফালে আইচক্ৰীম দি দিলে এইফালে আইচক্ৰীম দি দিলে নিব বুলি ভাবিছিলোঁ অ'কে চ' ফাইনেল টাচটো কি দিয়ে নাজানো আৰু ফাইনেল কি কৰিব
অ'কে গাৰ্নিচিঙৰ কাৰণে এটা চেৰি দিছে অ'কে দুইটাই ৰেডি হৈ আহিলে আৰু এতিয়া টেষ্ট কৰাহে কথা এইটো হৈ গ'ল বম্বে ফালুদা আৰু এইটো দিছিলোঁ মিক্স ফালুদা গতিকে অকণমান দুইটা টেষ্ট কৰি চাম মই গোটেইটো খাব নোৱাৰোঁ চাগে অকণমান আপোনালোকৰ কাৰণে টেষ্ট কৰি চাম মই কেনেকৈ কি হৈছে অকণমান আইচক্ৰীমটোৰ আৰু কাষ্টাৰ্ডটোৰ ফ্লেভাৰটো আহিছে তললৈকে খোৱা নাই বাৰু খালেহে গোটেইটো গম পাম কিন্তু একদম চলিড এটা টেষ্ট মানে একদম ধৰি লওক ঘৰুৱা যিটো কাষ্টাৰ্ড আমি বনাওঁ বা কাষ্টাৰ্ডটো যেনেকুৱা আছে কাষ্টাৰ্ডৰ টেষ্টটো যেনেকুৱা সেই কাষ্টাৰ্ডটোত আইচক্ৰীমটো যদি আপোনালোকে মানে মিক্স কৰে তাৰ যিটো টেষ্ট সেইটোৱে খুব ধুনীয়া টেষ্টটো এতিয়া ইয়ালৈ যাওঁ এইটো হৈ গ'ল ষ্ট্ৰবেৰী শ্বেক আছে অলপ অকণমান খাই চাওঁ আইচক্ৰীমটোহে খাবলৈ পাম বাৰু এতিয়া একদম ফেভৰেট দুটা যদি মই মানে ৰেটিং দিওঁ তেতিয়াহ'লে এইটো বেছি বেষ্ট পাইছোঁ কাৰণ মোৰ এনেও ষ্ট্ৰবেৰী ফেভৰেট হয় সেইটো কাৰণে এইটো বেছি পাইছোঁ কিন্তু এইটো বহুত ধুনীয়া মই যদি কোনোবা আহে তেতিয়াহ'লে দুইটাই এবাৰ টেষ্ট কৰি চাব খুব ধুনীয়া কিন্তু ষ্ট্ৰবেৰী যিসকলে ভাল পায় যিবোৰে বিশেষকৈ আমাৰ ছোৱালীখিনিয়ে ষ্ট্ৰবেৰীটো প্ৰিফাৰ কৰে তেওঁলোকৰ কাৰণে এইটো কিন্তু বেষ্ট আৰু এইটো কিন্তু বহুত ধুনীয়া খাবলৈ গতিকে খাই লওঁ বাকীখিনি খাই লওঁ খাই পেলাই আপোনালোকক জনাম প্ৰায় খাই শেষেই বিৰাটেই টেষ্টি ফ্লেভাৰফুল বহুতকেইটা আইটেম যিটো আছে আৰু মই যিহেতু ষ্ট্ৰবেৰীটো বেছি প্ৰিফাৰ কৰোঁ সেইটো কাৰণে ষ্ট্ৰবেৰীটোৱে খাইছোঁ যদিহে কোনোবাই ফালুদা খাবলৈ মন কৰে বিশেষকৈ যোৰহাটৰখিনি আৰু যোৰহাটৰ বাহিৰত থকা সকলোকো কৈছোঁ মই যদি ফালুদা কাৰোবাৰ প্ৰিয় হয় বহুতৰ প্ৰিয় মই জানো মই ৰিকমেণ্ড কৰিম আপোনালোকে খাব পাৰে একদম ৰিজনেবল প্ৰাইচ এটাটো 100 আৰু এটাত 110কৈ লৈছে ৰিজনেবল প্ৰাইচ মইতো ৰিজনেবলে পাইছোঁ আপোনালোকে কেনেকুৱা পায় নাজানো গতিকে ভিডিঅ'টো আজিলৈকে ইমানেই আছে যদি যিসকল ৰেগুলাৰ ভিডিঅ'ৰ তেখেতসকলতো ভিডিঅ' চাই আছে যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ তেখেতসকলক কৈছোঁ যে ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব সেইটো একদম ইম্পৰ্টেণ্ট বস্তু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি পেলাই অল কৰি দিব যাতে মোৰ লগত আপোনালোকে কানেক্টেড হৈ থাকিব পাৰে আৰু মোৰ লগত যদি আপোনালোকে ডাইৰেক্ট কথা পাতিব বিচাৰে তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে মই ইনষ্টাগ্ৰাম আই ডি আৰু মোৰ ফেচবুক আই ডিৰ লিংক মই তলৰ ডেছক্ৰিপশ্যনত দি দিম গতিকে আজিলৈ ভিডিঅ'টো ইমানেই পুনৰ এটা ভাল ভিডিঅ'ৰে সৈতে আপোনালোকক আকৌ নতুন টেষ্ট দিবলৈ ট্ৰাই কৰিম গতিকে আজিলৈ আহোঁ বাই বাই